জয় মা কামাখ্যা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টিত অম্বুবাচী মেলাৰ বিষয়ে আলোচনা কৰিম। অহাকালি 7 আহাৰ ৰবিবাৰ 22 জুনৰ দিনা দিনৰ 2:48 যোৱাত অম্বুবাচী প্ৰবৃত্তি হ'ব, অৰ্থাৎ অম্বুবাচী আৰম্ভ হ'ব। আৰু 10 আহাৰ বুধবাৰ 25 জুনৰ দিনাখন ৰাতি 3:11 যোৱাত অম্বুবাচী নিবৃত্তি, অৰ্থাৎ অম্বুবাচী ভাঙিব। এই অম্বুবাচীৰ সময়ত মাটি খন্দা, গছ ৰোৱা আদি সকলো কাৰ্যৰ লগতে কোনো ধৰণৰ শুভ কৰ্মৰ আৰম্ভণি কৰা নিষেধ। এই সময়ত ব্ৰতী, সতী, ব্ৰহ্মচাৰী আৰু বিধৱা ব্ৰাহ্মণীকে পাক দ্ৰব্য খোৱা নিষেধ। সৰ্পভয় নিবাৰণৰ বাবে অম্বুবাচীৰ সময়ত এৱা গাখীৰ খোৱা উচিত। এনেকুৱা সৰু সৰু কথা জানিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।